নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ৰেচিপি লৈ আছে। আজিৰ ৰেচিপিটোত আপোনালোকক মই দেখুৱাম ৰঙালাও, আলু, বিলাহী, মাছৰ লগত জোল। এয়া চাওকচোন, প্ৰথমতে মই এখন ডিছতে সৰু সৰুকৈ ৰঙালাও, আলুখিনি এনেদৰে কাটি ধুই লৈ লৈছোঁ। তাৰপিছতে মই সৰু সৰুকৈ বিলাহী কাটি লৈছোঁ। তাৰপিছতে মই জলকীয়া ফালি লৈছোঁ। এয়া মই মিক্স কৰি থৈ দিয়া মছলা লৈ লৈছোঁ আৰু নহৰু পিচি লৈছোঁ। ইয়াতে মই সৰু সৰুকৈ পিঁয়াজ কাটি লৈ লৈছোঁ। তাৰপিছতে মই মাছখিনি ভালদৰে ধুই লৈ ইয়াতে নিমখ আৰু হালধি এনেদৰে সানি অলপ সময় ৰখাই লৈ লৈছোঁ। তাৰপিছতে মই কাটি থৈ দিয়া পাচলিখিনি কেৰাহী এখনত এনেদৰে সিজাই লৈ লৈছোঁ যাতে ভালদৰে সিজে। এয়া চাওক, পাচলিখিনি অলৰেডি সিজিলেই। এতিয়া মই চৰিয়া এটাত পাচলিখিনি কাঢ়ি লৈ পেলাই অলপ ঠাণ্ডা হ'বৰ কাৰণে দি লৈছোঁ। ইয়াৰ পিছতে মই কেৰাহীখনত অলপ তেল গৰম কৰি লৈছোঁ যাতে মই ইয়াতে মাছখিনি ভালদৰে ভাজিব পাৰোঁ। এয়া মোৰ তেল গৰম হৈ আছে। এয়া মই মাছখিনি ভালদৰে এনেদৰে দি লৈ ভালকৈ ভাজিবলৈ লৈ লৈছোঁ। এয়া চাওক, এতিয়া মোৰ মাছ ভজা হৈ গৈছে। অলপ কাঢ়াকৈ ভাজি ল'বৰ কাৰণে লৈ লৈছোঁ। এয়া চাওক, মোৰ কাঢ়া হৈ গ'ল। ৰঙাকৈ মই ভাজি ল'লোঁ মাছখিনি। এয়া মোৰ মাছ ভজা হৈ গৈছে। এতিয়া মই এখন ডিছত মাছখিনি এনেদৰে মই কাঢ়ি লৈ ল'ম। এনেদৰে আপোনালোকে বনাই খাই চাবচোন, কেনেকুৱা পায় জনাব। প্ৰথমতে মই কেৰাহীখনত পাঁচফোৰণ অলপ দি লৈছোঁ। তাৰপিছত কাটি থৈ দিয়া পিঁয়াজখিনি এনেদৰে দি লৈছোঁ। তাৰপিছত নহৰুখিনি দি লৈছোঁ পিছা। এই চব ভালদৰে মই এনেদৰে লৰাই লৈ লৈছোঁ নহৰু পিঁয়াজখিনি। ইয়াৰ পিছতে মই কাটি থৈ দিয়া জলকীয়াখিনি ইয়াত দি লৈ লৈছোঁ। এয়া চাওক, তাৰপিছতে মই ইয়াতে অলপ হালধি গুড়ি আৰু মিক্স কৰি থৈ দিয়া মছলাখিনি লৈ এনেদৰে মই লৰাই লৈ লৈছোঁ। এতিয়া মোৰ মছলা, পিঁয়াজ আৰু নহৰুখিনি ভজা হৈ গৈছে। তাৰপিছতে মই সিজোৱা পাচলিখিনি এনেদৰে দি ভালদৰে লৰাই লৈ লৈছোঁ। মই ইয়াতে পানী বেছি মিক্স নকৰোঁ কাৰণ আমাৰ ঘৰত মানুহ তেনেই কম, সেইবাবে মই অলপ পানী দিম। আপোনালোকৰ ঘৰত জোখৰ পৰিমাণে দি ল'ব পাৰে, মানুহ চাই পেলাই, বেয়া নহয়। এনেকৈ খাই চাবচোন। এই আমচত এবাটি পানী ইয়াত দি লৈ লৈছোঁ। এয়া মই ভালদৰে এনেদৰে লৰাই লৈ লৈছোঁ। তাৰপিছতে ইয়াত 10-5 মিনিটমান ভালদৰে এনেদৰে সিজাবলৈ মই দি লৈছোঁ। এয়া চাওক, ইয়াতে মই অলপ ঢাকনি মাৰি দিছোঁ সিজিবৰ কাৰণে। এয়া মোৰ অলৰেডি তৰকাৰী উতল খাই আহিলে। ইয়াৰ পিছতে মই ইয়াতে মাছখিনি দি পেলাই ভালদৰে লৰাই লৈ লৈছোঁ। এয়া চাওক, এয়া মোৰ তৰকাৰী অলৰেডি সিজিলেই। ইয়াতে মই নিমখ প্ৰথমতে দিয়া নাছিলোঁ, মই নিমখখিনি দি লৈছোঁ, জোখৰ পৰিমাণে নিমখ দি লৈছোঁ। এয়া মোৰ হৈ গ'ল। তাৰপিছতে মই এটা বাতিত মই তৰকাৰীখিনি এনেদৰে কাঢ়ি লৈছোঁ। আপোনালোকে এনেকৈ বনাই খাই চাবচোন আৰু মোক জনাব কেনেকুৱা পালে। আকৌ নতুন এটা ভিডিঅ' লৈ আহিম। আজিলৈ আহিছোঁ, নমস্কাৰ।